চৌত ভাত চালো নাই একদম ভাত এটাও নাই সেই ভায়েক আহিছিলে খুৱাই পঠিয়ালে মাকৰ ঘৰ মানুহক পালে যেতিয়া এতিয়া মোক পাহৰিলে এনেকুৱাই বোৱাৰী চৰিত্ৰ চাহ পানী অকণকে বনাই পেলানি খাই লওঁ চৌটোত ভাত খাইছোঁ বোলো সেই কি কয় আছে পাই বোলো মঙহে চঙহে ভাজিছে নাই বুৰিলে ভাত কেইটামানে নুজুৰিলেও পায় হা ভায়েককে একদম সেই খোৱালে পায় মুখেৰে খাব নোৱাৰিলে সেই পকৰে দিও খুচি খুচি ভৰাই দিব লাগিছিলে পায় একদম ইমান পঠিয়াব লাগে নে ভায়েকটো হ'ল বোলে কালি ল'ৰাই আনিলে সেই মাংস আনিলে তাৰপৰা আজিহে কোৱা শুনিছোঁ বোলে হেনো চিকেনো আনিলে তাই মোক নিদিলে নহয় পানী বহুত পৰিলে তাই মোক নিদিলে নহয় তাই অকণ মোক কালি সেই মাংস ভাজি অকণ দিলে নাই চিকেন মোক তাই নিদিলে নিদিলে তাইক একদম পাথৈত মই আজি ভায়েক যাবলৈহে দিলোঁ চাহ পানী দুপা খাইছোঁ মোক সেই অকণ মাংস অকণ দিছে চিকেন অকণ বাৰু সেই দিব নোৱাৰিলে আজি সেই ল'ৰাটোৱে কওঁতেহে শুনিছোঁ কালি বোলে সেই চিকেনত বোলে জ্বলাটো অকণমান বেছি হ'ল তেতিয়াহে গম পাইছোঁ নহ'লে মই তাকো গম নাপালোহেঁতেন কি আনিছে কি নাই সেই টিপতে খাই থৈ দিলে অকল সেই মাংস অকণহে দিলে মোক সময়মতেতো সেই ভাতকেইটা খাবলৈ নিদিয়েই চাহ পানী টোপাও যায় সেই দিব লাগে নাই ৰাতিপুৱা ভাত এগাল সেই ভায়েকক খোৱালে খুৱাই পেলাই চাহ পানীও দিলে খুৱাই বোৱাই এতিয়া পঠিয়ালে ভায়েকক খোৱালে মোলৈহে নোজোৰে তাই একো বস্তুৱে নোজোৰে তাই মোলৈ মোলৈহে নোজোৰে তাই একো বস্তুৱে নোজোৰে মই ক'লোঁ নহয় একো বস্তুৱে মোলৈ তাই নাতে নিজৰ মা খোৱা হ'লে এতিয়া নকৰিলেহেঁতেন এতিয়া ভায়েকক সেই দিছে নহয় এতিয়া সেই মোনা ভৰাই পেলানি কি কৰি দিছে দি পঠিয়াইছে একদম এমুনা কৰি দিছে বলে নোৱাৰা হৈ গৈছেগৈ ভায়েকাই একদম কেকু জেকুকেহে গৈছেগৈ গাড়ীত সেই মহৰীয়া ধৰি পেলাই সেই বাছত তুলি দিব লাগিব নহ'লে সেইডাল মোনা নিজেই সেই তুলিব নোৱাৰে কি কৰি দিছে ঠিক নাই বাকচ খুলি মোৰ সেই কিবা কিবি দি পঠিয়ালে যদিও আৰু ঠিক নাই সেই কয় বিস্কুট আনিলে কালি মিঠাই আনিলে কি ক'ত আনিলে সেই ভায়েকে সেই চুবালে অকলে নাই মোক নিদিলে সেই পিঠা বনাই থৈছোঁ নহয় মই পিঠা নুগাই আকৌ পিঠা সিহঁতি খাম মই বিস্কুট ক'ত খাবলৈ পাবি নিদিয়ে নহয় সিহঁতি ভাল মিঠাই খাব একদম মাকে আনিব ভায়েকে আনিব একদম বিধে বস্তু ভিতৰ সোমাব ভাইটিটো গুচি গ'ল বেয়াহে লাগিছে কৈছোঁ নহয় আহিছিলে এই বিহু পিছত মই বোলো থাক আজি নেথাকিলে নহয় তাইনো কিবা কাম ওলাইছে বোলো আজিও থাকচোন বুলি ক'লোঁ নেথাকিলে নহয় সি কৈছোঁ নহয় মই বোলো থাক কালি ৰাতি ইমান ধুনীয়াকৈ লগ পাইছোঁ বোলো বৰ ভাল হৈছে কথা চথা পাতিলোঁ আগৰ কথাও পাতিছোঁ ইমান ভাল লাগিছে পাতি কৈ ঘৰৰ মানুহ এটা আহিলে এনেকৈ ভালেই লাগে কিন্তু এতিয়া নাই নহয় আৰু এদিন থকাকৈ আহিলে আৰু ল'ৰাটো পটককৈ গ'লগৈ পাই সেই মালে বাৰু সেই বস্তু দি পঠিয়াইছোঁ বাৰু দেই সেই মায়ে বাৰু ক'ব বাৰু মোক ফোন এটাও কৰা নাই নহয় এতিয়ালৈকে গৈ পালেগৈ নাই সেই চব দিলোঁৱেই বাৰু উখোৱা চাউল এটা এখন দিবলৈ পাহৰি থাকিলোঁ নহয় কেইটামান বোলো দি পঠিয়াম পাহৰিয়ে থাকিলোঁ ময়ো এজনী পাগলী নহয় জানো ভায়েকটো আৰু পাগলত গমেই নাপালোঁ আৰু পিঠাকেইটা ভাইৰক দি পঠিয়ালি ভাইৰলৈ বনাইছিলোঁ নেকি মই ভোগালী বিহুটো আহিলে বোলো সেই লোকৰ ঘৰত ধান চাউল যাই বৰা ধান দুটামান আনি পেলাই পিঠাকেইটা খুন্দি ল'লোঁ খাম বুলি তাকো ভাইৰক দিলি ভাইৰলৈ খুন্দি থৈছিলোঁ নেকি মই পিঠা পাখৰি এতিয়া নুশুনা ভাজি পেলাই আহিছ তই কি হৈছে বহিবলৈও শান্তি নিদিয়ে বহিবলৈ ইমান হুলস্থুল কৰিছে মই কি কৈছোঁ মই পকৰটো পেলাইছিলোঁ গৈ পিনি কৈছোঁ যিখনে বাতি কাঁহী পেলোৱা দেখিছে এইবোৰ কোনে পেলালে আকৌ এইবোৰ মানুহৰ ঘৰলৈ যাবই নোৱাৰোঁ মই আপোনাৰ কি হ'ল এইবোৰ বাতি কাঁহী গোটেইখনতে পেলালে কেনে মই মানুহজনে পকৰটো পেলাব লাগে নাপালোঁ বোলো কোনেনো লাগিছে বোলো আমাৰ এখন নহয় বুলি আহিছিলোঁ চাহ চুকে গৈ পিনি আমাৰ একদম আমাৰ আইদেউ বোলো খালে বোলো এইবাৰ বোলো মই দৈ আহিছোঁ এইকণ আপোনাৰ কি হৈছে গোটেই বাতি কাঁহী পেলাই পিনি এদায় কৰিছে কেলে বা আপুনি ইমান হুলস্থুল কেলে বা ইমান অশান্তি কৰে বা আপুনি বা পিঠাকেইটা বনাই দিছিলোঁ ভাইৰক দি পঠিয়ালি বুলি মই ভালকৈ এইকেইদিন সময় পোৱা নাই ওচৰ চুবুৰীয়া ইঘৰ মানুহৰ ঘৰত বিহু খাওঁতে গৈছে নিজৰ ঘৰত বোলে এতিয়া চাহ পানী টোপা বাকি লৈ ভাবিলোঁ বোলে পিঠা এটা সিহঁতি চাহ পানী কণ খাওঁ কি কৰিলি তই ভাইৰক দি পঠিয়ালি মাৰলৈ দি পঠিয়ালি ভাইৰক দি পঠিয়ালি ভাইৰলৈ খুন্দি থৈছিলোঁ নেকি পিঠা কালি কেলে সেই পুকুৰে মই ভাইৰকে কটীয়াইটো হেঁপাহ নুগুছিলে আজি যে সেই মোৰ বনাই থোৱা পিঠাকেইটাও যে তই সেই দি পঠিয়ালি মাৰলৈ চিকেন আনিলি খালি ভাইৰৰ সৈতে মোক দিব নোৱাৰিলি এতিয়া মই বনোৱা পিঠা এতিয়া মাৰলৈ দি পঠিয়াইছিলি হেৰাম জাতি তাকে কৈ বোলে বোৱাৰী হৈছে তই মোৰ ঘৰত
ঐ বুঢ়ী কি এনেকৈ কৈছে আপুনি কথা হা কালি যে আপুনি কি খাইছিলে তেতিয়াহ'লে হা সেই কালি চিকেন দিছিলোঁ এক বাতি বৰ বাতিটোতে দি দিছোঁ কাঁহৰ বাতিটোতে কি কথা ক'বলৈ আহিছে আপুনি হা বোলে নাই দিয়া বুলি ক'বলৈ আহিছে মই তেনেকুৱা বস্তু নহয় আকৌ মোৰ পেটৰ কথা এনেকুৱা নহয় আকৌ যি বাতি দিছোঁ মোৰ ভাইটোও দেখিছে মই বোলো এই পাতি অকণমান বোলে সৰহকো দি দিওঁ নিজে নাখাই পিনি অকণমান সৰহকৈ দিছোঁ এতিয়া বোলে গুণ গাছে বোলে বোলে মই বোলে গোটেইখন খাই পেলালোঁ বোলে হা চিকেন দিবলৈ আহিছ হা কথা ক'বলৈ আহিছ মাংস ইমান কণমান দিলি কালি কেতিয়া দিছিলি তই মোক চিকেনৰ ভাজি তই মোক কেতিয়া দিছিলি কালি ঐ বুঢ়ী চিকেন যে কালি যে বাতিটোতে বৰ বাতিটোতে দি দিছিলোঁ নেদেখিলি হা চিকেন কোনটো তই চিনি পালেহে কবি হা তেনেকৈ কথা নক'বা আকৌ মোক খং উঠি যায় আকৌ তই মই ওলাই যাব গোটেইখন আকৌ মই কৈ দিছোঁ আকৌ কালি এবাতি দি দিয়া নাই সেই মাংস বাতিকে সেই চিকেন বুলি নকয়নে বা সেই কুকুৰা হেৰি আনিছিলে বোলো চিকেন অকণমান সৰহকৈ আনিব বোলো মাকে বোলো অকণমান সৰহকৈ দিছোঁ আমিয়ে লাগিলে ইমান কণ খাইছোঁ আপোনাকে অকণমান সৰহকৈ দিছোঁ এতিয়া আকৌ গুণ গাছে বোলে চা আপুনি চিকেনৰ কাৰণে বা ইমান হুলস্থুল কৰিছে গোটেই গাঁৱৰ মানুহে শুনি গৈছে পাই সেই মাংসকে সেই চিকেন বুলি কয় গম পায় নাই সেইটোকে দিছিলোঁ আপোনাক মই এই বাতিটোতে সৰহকৈ দি দিছোঁ দেখা নাই আপুনি হা ইমান চিঞৰিছে গোটেই বাতিকাৰী এই খকৰ লগতে আপুনি ইমান বাৰু পেলাই দিছেনে বা আপুনি বা হা তেনেকৈ কথা নক'বা আকৌ দেই নাই দিয়া বুলি মানুহে কি বুলি ক'ব এতিয়া মুখে দুখিবা বুলিবা বোৱাৰীজনী আনিলে হয় বুলিবা বুলিবা চিকেন অকণো নিদিয়ে নে খাবলৈ বাৰু নাকটো যোৱাব নাই বাৰু আপুনি বা হা তেনেকৈ কথা নক'বা আকৌ মই কৈ দিছোঁ আকৌ অসমীয়াত কয় মাংস ইংৰাজীত কয় চিকেন বুলি কয় ভাবি থক সেইটোকে মনত পেলাই থ'ব গমাই নাই চিকেন কাক কয় সেইটোকে পঠিবা একো নাজানে এইবোৰ আগৰ দিনৰ বুঢ়ী মানুহ নহয় জানো একো ডাল নাজানে চিকেন কাক কয় মাংস কাক কয় এইবোৰ বুঢ়ীৰ লগত একদম লাগিব নোৱাৰি দেই এইবোৰ লগত কৈছোঁ নহয় চিকেন কোনটো তাকে চিনি নাপায় মই কৈ দিছোঁ এইখন মই বহিবলৈকে নাপালোঁ মানুহজনী পকৰটো পেলাইছিলোঁ হে সেইদিনা ভায়েক আহিলে সেই মোলৈ সেই ভাত মাংস সেই ভাগত নপৰিলে চাহ পানী ভায়েকে অনা মিঠাই বিস্কুট সেই ভাগত নপৰিলে আকৌ সেই এতিয়া সেই আজি মাক ওলাইছেহি নহয় এতিয়া মোক পাত্তা নিদিয়ে যাওঁ মই ছোৱালীজনী ঘৰলৈ যাওঁগৈ তহঁতিয়ে থাক বুজিছ নাই মই ওলাই দিছোঁ ঘৰৰ পৰা তহঁতিয়ে থাক মাৰে জীয়েৰে কি কৰ কৰি থাক ঘৰৰ ভিতৰত সোমাই মই ছোৱালী ঘৰলৈ যাওঁগৈ নিজৰ ছোৱালীজনীমান হ'বই নোৱাৰে কেতিয়াও এসপ্তাহ থাকিলোঁ আৰু সেই বিয়নী ঘৰত বিয়নী আকৌ এই বগৰী ৰুই থৈছিলে এইবোৰ বগৰী চগৰী লাগি চাগি আৰু দুটামান লৈ যাওঁ আজি আৰু যাবলৈ ওলালোঁ আৰু থাকিলোঁ আৰু এসপ্তাহমান ঘৰলৈও আকৌ মনত পৰি থাকে নহয় যিমান আকৌ কাজিয়া লাগি আহিলোঁ আকৌ বোৱাৰীজনীলৈ আকৌ সেই মনত পৰিছে নহয় আকৌ এহেঁতৰ ঘৰত একদম যিহে মানুহৰ মিল মোৰ সেই লাজি লাগিছে একেবাৰে থাকিবলৈ দেই এতিয়াহে মই কথাটো অনুভৱ কৰিছোঁ বিয়নী বিয়নী আজি যাবলৈ মই ওলালোঁ আৰু সেই ইমানকেইদিন থাকিলোঁ আৰু পাই সেই বিয়নী যায়গে নি যাওঁগে আজি ওলাইছোঁ আৰু যাবলৈ সেই যাব ৰ'ব সেই মই সেই বস্তু দুপদমান বান্ধি দিওঁ আকৌ আপুনি ঘৰত গৈ খাবলৈ সেই কোনে বনাই দিব আপোনাক হয় এই মই বান্ধি দিওঁ আকৌ দুটামান আপুনি ঘৰত গৈ চাহ পানীকণ খাবগে পাৰিব মোলৈ দিবনে বস্তু আপোনালৈ দিম আকৌ বিয়নী কাক দিমনো নহ'লে বিয়নী কেলে কান্দিছে নাকান্দিব নে বিয়নী এই দুখ নকৰিব বিয়নী আকৌ আহিব আকৌ দুদিনমান থাকি যাব এতিয়া সেই যাওক বাৰু ঘৰখনো আকৌ অকলশৰীয়া কৰিলে বেয়া নহয় ন বিয়নী মই যোৱালৈ দুখ কৰা নাই বিয়নী আকৌনো কেলে হেৰি দুখ কৰিছে মোৰ বোৱাৰী মাক বিয়নী মোৰ একদম হেৰি দেখিলে একদম গা একদম কিবা জ্বলি পৰি আহে একেবাৰে দেখিব নোৱাৰো আপোনালোকৰ ঘৰত মোক ইমান মৰম কৰিছে মই সেইকাৰণে বিয়নী নাপায় মানুহৰ ঘৰত কণ্ডল থাকেই আৰু ন মইহে ভুল কৰিলো আপুনি মোক এতিয়া যিখন মৰম কৰিছে মই ইয়াত থকা কেইদিনত মোৰ বিয়নীজনীকো মই এইবাৰ পৰা আহিলে বিয়নী তেনেকে আদৰ কৰিম মৰম দিলে মৰম বাঢ়ে সেইকাৰণে সেই চবকে মৰম কৰিব লাগে আকৌ বিয়নী আমাৰ ঘৰত আমাৰ চবকে মৰম কৰো নহয় একদম আপোনাৰ একদম ব্যৱহাৰ একদম মই একদম হৃদয় একদম আৰু মানে সাজ বহি গৈছে আৰু এতিয়া পৰা মই মানুহক তেনেকুৱাই ব্যৱহাৰ কৰিম কৰিব হেৰি নেপায় এই বুঢ়ী কালত এই মানুহক হিংসা কৰিব নেপায় বিয়নী এই থাকিমনো কেইদিনীয়া কঁকালে মূৰে গ'লেই এতিয়া সেই বহিলে উঠিবই নোৱাৰা কঁকালটো মৰমকৈ ধৰে হা এই আপোনালোকৰ লগতে মিলি জুলি নাথাকিলে কাৰ লগত থাকিম হয় নে বিয়নী আজি তেতিয়াহ'লে যাওঁগে আৰু কৃষ্ণ বিয়নী কৃষ্ণ যাব আমাৰ ফালে আৰু সেই ৰ'ব মই আপোনালৈ বস্তুকেইটা আনি লওঁ আপুনি আৰু ছোৱালীজনীক মোৰ যিখন মৰম কৰিছে মোৰ বোৱাৰীজনীকো যদি তেনেকে মৰম কৰি দিওঁহেঁতেন মই এতিয়া লাজেহে পাইছোঁ আৰু মই আৰু ইয়াত আৰু মোৰ একেবাৰে ছোৱালীজনীক বিয়নীয়ে নিজৰ জীয়েক বুলি ভাবিছে